গোগামুখৰ গৌৰৱ আপোনালোকে নিজৰ পৰৱৰ্তী বলত যি সুনাম আৰু সুখ্যাতি অৰ্জন কৰিবৰ কাৰণে সক্ষম হ'ল। এই কাৰণে আমি আপোনালোকক গোগামুখবাসীৰ হৈ গোগামুখৰ বিভিন্ন দল সংগঠন, গোগামুখৰ স্বেচ্ছাসেৱী অনুষ্ঠান, গোগামুখৰ আমাৰ যুৱ সংঘ আৰু গোগামুখবাসী ৰাইজৰ সহযোগত আমি ৰাইজৰ আগত সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছিলোঁ আৰু এই সম্বৰ্ধনা কাৰ্যসূচীৰ আমি আৰম্ভ কৰিব বিচাৰিছোঁ। ইতিমধ্যে আহি আমাৰ মাজত আপোনালোকে উপস্থিত হৈছেহি।